Hello guys, good morning and welcome back to my YouTube channel. আজি বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ। অলপ বিজি আছিলোঁ, সেইটো কাৰণে ভিডিঅ' বনাব পৰা নাছিলোঁ। আৰু আজি মই গৈ আছোঁ আমাৰ ভাৰতৰ অন্যতম প্ৰসিদ্ধ মন্দিৰ মা কামাখ্যা দেৱী মন্দিৰলৈ। চ' আপোনালোকে ভিডিঅ'টো মোৰ লগত চাই যাওক। মন্দিৰৰ গেট পাই গ'লোহি, এতিয়া উঠি যাম ওপৰলৈ। এতিয়া মই উঠি ল'লোঁ অটো। আপোনালোকে ওপৰলৈ অটো, ভেন বা বাছ বিভিন্ন ধৰণৰ গাড়ী মটৰ আছে ইয়াত, আপোনালোকে যাব পাৰে। চবতে ভাড়াবোৰ বেলেগ বেলেগ হয়। বাছত গ'লে 10 টকাকৈ লয়, অটোত এতিয়া মোৰ 20 টকা লৈছে। প্ৰাকৃতিক সৌন্দৰ্যৰ মাজেৰে এয়া উঠি গৈ আছোঁ ওপৰলৈ। ভিউটো বহুতেই ধুনীয়া হয় ওপৰৰ। নামিলোঁ আৰু এতিয়া আমি পূজাৰ বাবে কিনি লওঁ ধূপ চাকি এইবোৰ কিনি লওঁ। চ' আপোনালোকে ভিডিঅ'টো চাই থাকক। ক'ত নাৰিকল আৰু চাকি লৈ ল'লোঁ আৰু এতিয়া ওপৰলৈ গৈ আছোঁ। আৰু এতিয়া আমি সেৱা ল'বৰ বাবে লাইন পাতিম। লাইন পাতি আছোঁ, বহুতে বেছি লাইন। আজি মানুহ বহুত বেছি আহিছে। এইটো এটা মিউজিয়াম হয়। ইয়াত এখন সৰু পাৰ্কো আছে। লাইনত ৰৈ ৰৈ চবৰে আমনি লাগি গৈছিল আৰু তেনেকুৱাতে আহিল এটা বান্দৰৰ জাক। হেল্ল' হেল্ল' বেটা, ই পুৰা খোৱাত দিছে, একদম একো গমেই নাপায়। থিয় হৈ এতিয়া আমি ভিতৰত সোমাইছোঁ আৰু এতিয়া বহুত মানুহ আছে। পূজা কৰোঁতে কৰোঁতে প্ৰায় ৰাতিয়ে হ'বগৈ চাগে। পূজা কৰি মেলি ওলালোঁ, মানে সেৱা কৰিলোঁ ভিতৰত সেৱা কৰি মেলি ওলাওঁতে প্ৰায় সন্ধিয়াই হৈ গ'ল, কাৰণ বহুত বেছি মানুহ আছিলে আজি। ৰাতিপুৱা 9টাৰ পৰা লাইন পাতি এতিয়া সেৱা কৰি আহিলোঁ। এতিয়া চাকি জ্বলাই লওঁগৈ।
পূজা কৰি মেলি হৈ গ'ল আৰু মই যাবলৈ ওলাইছোঁ। কামাখ্যা দেৱী মন্দিৰতো বহুত ৰহস্য আছে, আপোনালোকে সকলোৱে আহিছে জানেই, কিন্তু তাৰে ভিতৰত কেইটামান মই এনেই আপোনালোকক কৈ দিওঁ যে আমাৰ এই ভাৰতত যিমানটা 51টা শক্তিপীঠ আছে তাৰে ভিতৰত আমাৰ কামাখ্যা দেৱী মাৰ যিটো শক্তিপীঠ হয় সেইটো হৈছে মহাশক্তিপীঠ বুলি কয় তথা প্ৰধান মানে, কাৰণ ইয়াত সতী দেৱীৰ যৌনিভাৱ পৰিছিলে আৰু সেই যৌনিভাৱক ইয়াত পূজা কৰা হয়। 3 দিন বহুত ডাঙৰকৈ অম্বুবাচী মেলা পতা হয়, য'ত দেৱী মাৰ দুৱাৰ বন্ধ থাকে। জনবিশ্বাস মতে সেই 3 দিন দেৱী মা নোৱাৰা অৱস্থাত থাকে আৰু কাষৰে আমাৰ ব্ৰহ্মপুত্ৰ নদীভাগো ৰঙা হয় বুলি কয় বহুতে। মতে কোনে বনাইছিলে সেই সম্পৰ্কে বিভিন্নজনৰ বিভিন্ন মত আছে, কিন্তু পুনৰ নিৰ্মাণ কৰিছিলে কোচ ৰজা নৰনাৰায়ণ দেৱে। ইমানেই। যদি আপোনালোকে ভিডিঅ'টো পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো প্ৰেছ কৰিব আৰু লগতে ভিডিঅ'টো পাৰিলে এটা লাইক কৰি দিব। চ' নেক্সট ভিডিঅ' অহালৈকে বাই বাই।